নমস্কাৰ। কবিতাৰ শিৰোনাম হাঁহি। তোমাৰ সেউজীয়া অৰণ্যত মোক এটি মিঠা হাঁহি হৈ ফুলিবলৈ দিয়া। কাঢ়ি আনিম সকলো বেদনা মায়াৰ ফুলজাৰিৰ দৰে। এটা মাত্ৰ অজুহাত দিয়া, তোমাৰ হৃদয়ৰ ডায়েৰীত প্ৰতি সময়ৰ মানচিত্ৰ আঁকিম ৰামধেনুৰ হাতোৰঙি ৰঙেৰে। দুহাত পখাৰি আকাশলৈ চাওঁ, নীলাৰ বিশালতাত হেৰাই যাওঁ। সপোনৰ আলফুলীয়া স্পৰ্শতাত প্ৰাপ্তিৰ সৌধ বিচাৰি পাওঁ। মোৰ হাঁহিত যদি তোমাৰ আকাংক্ষা থাকে, তেন্তে এটি মিঠা হাঁহিৰেই তোমাক সদায় জনাম সম্ভাষণ। আৰু তোমাৰ বিষাদবোৰ পি পি মই হ'ম নীলকণ্ঠ। মোক মাথো এটি অজুহাত দিয়া, মোৰ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি হ'লেও তোমাক সুখী কৰাৰ চেষ্টা কৰিম, কাৰণ ইয়েই হৈছে মানৱীয়তা। ধন্যবাদ।